পুকুৰীটো ভাল হ'ব ৰ'ব আপোনাৰ হাইয়ে চাই থাকিব নহয় মাছ কৰি আহিছে দেই বাৰু দেই ক'ত যাবগৈ আজি মাংমত যাবলৈ অৰুণাচল এইয়া লৈ যাব চব এইয়া লৈ যাব হেল্ল' কি খবৰ আপোনালোকৰ ভালনে ভালেই চাগে কমেণ্ট কৰি জনাবচোন দীপ ভাই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি মই গৈ আছোঁ ক'লৈ জানেনে আজি আমাৰ পুখুৰীটো সিঁচিছে মানে পুখুৰী এটা সিঁচিছে তাত আমি পুখুৰীত মাছ ধৰিব চাম মটৰ লগাই আছে এয়াই হৈছে আমাৰ পুখুৰীটো চব মটৰ লগাই আছে মই ওচৰলৈ যাম বাৰু এতিয়া আমাৰ পুখুৰী পথাৰ মাজত আছে পানী বহুত বাঢ়িলে একদম মানুহ আহি আছে ইটিকে চাবলৈ বুলি এনেও মাছ পাওঁ নাপাওঁ পিছৰ কথা মাছ চাবলৈ অহা মানুহ বহুত কিন্তু দেই পাৰত ধৰা মানুহ বহুত চাই থাকক ভিডিঅ'টো দেই পুকুৰীটো ভাল হ'ব ৰ'ব আপোনাৰ হাইয়ে চাই থাকিব নহয় মাছ কৰি আহিছে দেই বাৰু যিহেতু আমাৰ ঘৰতে মাছবিলাক ধৰি আছে ন পুখুৰীটোত সেইবাবে আমি আকৌ আমাৰ মানুহবিলাকে ভাত খাবলৈ বুলি মই ঘৰলৈ মাছ কেইটামান লৈ আহিলোঁ পুখুৰীৰ পৰা যাতে মানুহখিনিয়ে খাবলৈ বুলি মাছ সম্পূৰ্ণ ধৰি এটোৱা নাই দেই এতিয়া মানে আমাৰ পদূলি মুখতে ৰখি আছে ধান দাবলৈ বুলি তেওঁ অৰুণাচলৰ ধান দাবগৈ ইয়াত একদম পূৰা গৈছে দেই ক'ত যাবগৈ আজি মাংমত যাবলৈ অৰুণাচল এইয়া লৈ যাব চব এইয়া লৈ যাব মাছ ছিঙিবগৈ তাত বোলে গাহৰিও পুৰি পুৰি খাবগৈ বোলে খৰিকা এই একবাৰ দখালিছোঁ সকলোকে একবাৰ জক 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 এয়া ধৰি আছে চব মই পাৰত বহি কিনে চাইহে আছোঁ আজি ধৰিবলৈ মন যোৱা নাই মানে গাটো অকণমান জোৰ যাতে লাগি আছে আৰু শিঙি ঢেৰ মানে ৰাম ফুটে কাৰণে নাই নমাকৈ কওঁ চব ধৰি আছে এই শ'ল মাছটো উঠাই দিয়ক পাইনে চাম উঠাও মাছটো চোৱা নহ'ব বোলে 1 কেজিমান নহয়গৈ নিদিলে নিয়ে বোলে শ'ল মাছটো যে ডাঙৰ দেই 2 কেজি সেনেকৈ নহয় পঠালে নহয় 2 কেজি